নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আমাৰ সকলোৰে ভালেই। বহু দিনৰ মূৰত আহিছোঁ নতুন ব্লগছ এটা লৈ। যিহেতু অহা কাইলৈ হৈ গ'ল আমাৰ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু, আৰু আজি হৈ গ'লগৈ উৰুকা। গতিকে আমাৰ তৰফৰ পৰা সকলোলৈকে আজি উৰুকা আৰু অহা কাইলৈ ভোগালী বিহুৰ সকলোকে ওলগ জনালোঁ। গাইজ, যিহেতু আজি ভোগালী বিহুৰ উৰুকা, গতিকে খানাটোতো খাবই লাগিব ৰাতিলৈ এসাঁজ। আৰু আমি ভেলাঘৰ বনালোঁ বাৰু, দেখুৱাই আছোঁ আপোনালোকক, দেখুৱাই আছোঁ ভেলাঘৰ। মানে এইখিনিতে আমাৰ ভেলাঘৰটো বনাইছোঁ, দেখুৱাই আছোঁ ৰ'ব। এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। তো গাইজ, আহি পাই গ'লোহি আমাৰ এয়া চাওক, এইটো আমাৰ ভেলাঘৰ। আৰু এইকেইটা আমাৰ মেজি, এইটো এটা মেজি আৰু এইটো এটা মেজি। আৰু এইটো হৈ গ'ল ভেলাঘৰ। কেনেকুৱা লাগিছে কমেণ্টত ক'বচোন। বনাই আছোঁ আৰু সৰুকৈ, কি বা হৈছে নাজানো। ভাল পালে ব্লগটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু এইকেইটা চাউণ্ড ছিষ্টেম আনিছোঁ, নহ'লে আধৰুৱা লাগিব, গতিকে চাউণ্ড ছিষ্টেমকেইটাও লাগে। আৰু এয়াই ভালকৈ দেখুৱাইছোঁ ৰ'ব। গাইজ, মানে আমি বজাৰো কৰা নাই এতিয়ালৈকে, ৰাতি খানা কি হয় দেখা পাব। কিন্তু হাঁহ এটা আনি থৈছোঁ, আগতে হাঁহ এটা আনি থৈ দিছোঁ। এইটো চাওক, এইটো গাইজ, হাঁহ লৈ ল'লোঁ। এইটো দেৱদা মই আহিছোঁ, পূৰা হাঁহ লৈ লৈছোঁ। মানে দামটো পূৰা জুই আৰু দেই হাঁহৰ দামটো আপোনালোকৰ ফালে কিমান জনাব। আমাৰ এফালেতো 600 টকা লৈছে, আৰু 600তে পাই গৈছোঁ এই মস্ত হাঁহটো। অকলতো হাঁহটো হ'লেই নহ'ব, আৰুতো লাগিবনে নাই? নে অকল হাঁহে খাবি তহঁতে? হ'বনে? আৰু কিবা এটা আনিব লাগিব, ব্ৰইলাৰ চইলাৰ। অকল হাঁহটোৱে নহ'ব, মানুহ যিহেতু বহুত আহিব, তো অকল হাঁহটোৱে নহ'ব। গতিকে আৰু কিবা এটা আনিব লাগিব, বজাৰলৈ যাব লাগিব। এতিয়া অলপ পিছত বজাৰলৈ যামগৈ, তাৰপিছত আপোনালোকক সকলো দেখুৱাম ৰ'ব, বজাৰত কি লওঁগৈ। এতিয়া মই এই বক্সকেইটা টেষ্টিং কৰি চাওঁ ৰ'ব, এইকেইটা ভালনে বেয়া তাকো এইটো লৈ আহিছোঁ। হেল্ল'। এটা বজিছে, এইটো কি নবজে নি? নহয়, পাহৰিলোঁ কাপোৰ। হেল্ল' বন্ধুসকল, আজি আমি এয়া বিহু বজাৰ কৰি আছোঁ। বিহু বজাৰ লগতে আমাৰ কাপোৰ ল'ব লাগিব। বিহু বজাৰ লগতে আমাৰ পিকনিকৰ ধৰি লওক ভোগালী বিহু ভোগ ন, তাৰে বজাৰ হৈ আছে। চাই থাকক, লৈ ল'লোঁ। হাঁহ ল'লোঁ 5টা, এতিয়া খুচি ল'বলৈ আছে, বাকী ল'মগৈ। চাই থাকক, আমি বজাৰ কৰি হ'ল। এতিয়া আমি বৰ্তমান আছোঁ হাৱাঘাট, ঠিক আছে। এতিয়া আমি আছোঁ ইয়াত জিবলি দোকান, দেখিছে ন ৰাইট। আমাৰ এইটো চাওক তেজখোৱাটো ঘুগুনি পূৰা অৰ্ডাৰ দি আছে, খাম। তাৰপিছত ৰাতিৰ পৰ্ব চাই থাকিব, আমি যামগৈ এতিয়া। কেনে লাগিছে যোগেন? এই মজা। কেনেকুৱা লাগিছে? A few moments later. বজাৰ কৰি হৈ গ'ল আমাৰ, আৰু এতিয়া অসীম দাহঁতৰ ঘৰলৈ আহিছোঁ কিনিবলৈ, চাউল নিবলৈ। চাউল লাগিব নহয়, চাউল নিবলৈ আহিছোঁ। বজাৰ আনিলোঁ বাৰু, দেখুৱাই আছোঁ আপোনালোকক। একবাৰ কিমান বজাৰ কৰিলেনে বা, বিহু বুলি বজাৰ কৰিলে অসীম দায়ো। A few moments later. গাইজ, মানে ৰাতি আহি গ'লোঁ ভেলাঘৰত, সকলো আছে। মানে প্ৰব্লেম এটা হৈ গ'ল, কি হ'ল জানেনে? আমাৰ এইটো যোনটো বক্স, সেইটো বাজে, কিন্তু যোনটো এইটো বক্সটো মানে নাবাজে আৰু, মানে অকণ বক্সটো অকণ প্ৰব্লেম কৰি আছে। এটাহে বজাইছোঁ আৰু যি হওক। এয়া আমাৰ ভিতৰ ৰাইজ, কি ক'বা, সুদূৰ নগাঁৱৰ পৰা আহিছে। বিহু খাবলৈ আহিছে পাৰ্টি। হেপী বিহু। আপুনি কি ক'ব? মানে আমি দুইটা এতিয়া এই পিঁয়াজ আৰু আলু কাটি গুচাই আছোঁ। এতিয়া জানো কেতিয়া খানাটো হয়গৈ, ক'ব পৰা নাই। এয়া এইজন যুধিষ্ঠি আমাৰ। হাই হেল্ল'। এয়া আমাৰ হাঁহ বনোৱা ঠিক আছে, কৃষ্ণক চিন্তি 2,000 years later. গাইজ, কিমাননো খানা বনাই দেখাই থাকিম।
লাষ্ট হৈ গ'ল খালেই আৰু সকলোৱে গাইজ খাই বৈ লৈ সকলোৱে মানে অকণমান বিহু বুলি ফূৰ্তি কৰিলে আৰু এয়া চাওক গাইজ গুড মৰ্ণিং আজি হৈ গ'ল বিহু কালি খানা চানা খালোঁ আজি একদম গা পা ধুই ওলাই লৈছোঁ এতিয়া মেজি চেজি জ্বলাবগৈ লাগিব আকৌ এবাৰ সকলোলৈকে আমাৰ তৰফৰ পৰা ভোগালী বিহু লগ জনালোঁ চব আহিলে আৰু এতিয়া আমি মেজি জ্বলাবগৈ লাগে বলক বলক এয়া অসীম দা এয়া দীপাংকৰ ভাই আৰু এয়া হৈছে আমাৰ ৰাতুল দা